আজি আমাৰ যেটো কাৰ্যসূচী আপোনালোকে উপভোগ কৰিলে গম পালে যে আমাৰ মহিলা একগোট হৈ আমাৰ তিনটা পঞ্চায়তৰ লগ খাই আজি এই বিশাল আয়োজন আমাৰ সবে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ 25টা ভিউৰ মহিলা অংশগ্ৰহণ কৰি নিজৰ নিজৰ যিখিনি গোটসমূহে নিজৰ নিজৰ প্ৰস্তুত কৰা সামগ্ৰীখিনি আনিছে। তেখেতসকলে ইয়াত প্ৰদৰ্শনী লগতে বিপণী আমাৰ যথেষ্ট ইয়াত মহিলাৰ সমাগম হৈছে আৰু সবে এই মেলাৰ যোগেদি আশা কৰিছে যে আগন্তুক দিনত আমাৰ মহিলা যেটো আমি কৈছোঁ সবলীকৰণ মহিলাৰ যিখিনি কৰিবলগীয়া জীৱিকাৰ প্ৰতি যিখিনি আগ্ৰহ আছে সেইখিনি আৰু বৃদ্ধি পাব। আমি আশা কৰিছোঁ আমাৰ এই মেলাৰ যোগেদি আগন্তুক দিনত জোনাই সমষ্টিত আৰু যাতে আমাৰ বাকীসমূহ পঞ্চায়ততো এনেকুৱা ধৰণৰ কাৰ্যসূচী হয় আগবাঢ়াই মহিলাখিনি আৰু যাতে কাম কৰিবলৈ উৎসাহ পায়। ইয়াৰ আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানেও ইয়াত বহুতখিনি অৰিহণা আছে। আমি সদায় যিখিনি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে যিটো আমাক নিয়ম নীতিৰে আমাৰ মহিলা কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ বহিপত্ৰ লিখিব লাগে, কেনেকৈ আমি মহিলা কাম কৰিলে আমি উপকৃত হ'ম, আমি কেনেকৈ স্বাৱলম্বী হ'ম, সেইখিনি যথেষ্ট আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আমাৰ অৱদান দিছে। আৰু আমি আমাৰ ইয়াত মেলা সংযোগ্য আমাৰ যিমানখিনি কমিউনিটি কেডাৰ আছে আমি সকলোকে এবাৰ শলাগিছোঁ। তেখেতসকলৰ কষ্টৰ বিনিময়তে আমাৰ আজি এই সভা এই মেলাটো ধুনীয়া ৰূপে সূচাকিত হৈছে। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ DAP শ্যামল জ্যোতি নক ছাৰ, আমাৰ DAP প্ৰণীতা পাতিৰ বাইদেউ, আমাৰ ব্লক প্ৰজেক্ট মেনেজাৰ শ্ৰীযুত জাসমিন দলে বাইদেউ আমাক আহি পিনি আমাৰ মঞ্চখন আমাক আনন্দিত কৰিছে, আমাক প্ৰেৰণা যোগাইছে। আৰু লগতে আমি সকলো এই তিনিটা পঞ্চায়তৰ গোটৰ সদস্যক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আজি যেনেকা তেখেতসকলে ইয়াত উৎসাহ যোগাইছে, প্ৰেৰণা দিছে। আগন্তুক অহা কাইলৈও যাতে তেখেতসকলে এনেকুৱা আগবঢ়াই যায়, আমাক এনেকৈ মৰম দিয়ে। আৰু আমিও আশা কৰিছোঁ আগন্তুক দিনত আৰু মহিলাখিনিক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। এই মেলাৰ যোগেদিও আমি আৰু অলপ তেখেতসকলক আগবাঢ়ি লৈ যাম। আমাৰ বহুতখিনি আঁচনি হাতত লৈছে চৰকাৰে আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে কনকলতা মহিলা সবলীকৰণ আঁচনি যিটো আমাৰ কেপিটেল ছাবচিডি 50,000কৈ ইতিমধ্যে দিছে। আপোনালোকে শুনিছে আমাৰ অসমৰ হেমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে ঘোষণা কৰিছেই। ইতিমধ্যে আমাৰ যিসকল গোটে বেংকৰ পৰা লোন পাইছিলে তেখেতসকলে এই কনকলতা মহিলা সবলীকৰণৰ পৰা 50,000কৈ টকা পাবলৈ সক্ষম হৈছে। তাৰ লগেও আমাৰ যিখিনি গোট 3 মাহ পুৰণা হয় তাৰ লগত তেখেতসকলে গ্ৰাম্য পুঁজি পায় 15,000 টকা, সেইটো পাবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ প্ৰতিটো ভিউত 5 লাখকৈ CI ফাণ্ড বুলি দিয়া হয়। এই 5 লাখ টকাটো 10টা গোটে 50,000কৈ ব্যৱহাৰ কৰিও তেখেতসকলে বহুতখিনি উপকৃত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আজিৰ আমাৰ
মিছামৰা, চমকং, চিমেণ্ট চাপৰি তিনিখন পঞ্চায়তৰ সহযোগত আজি ৰশ্মিৰ আমাৰ যিটো মণ্ডল পৰ্যায়ৰ সংগঠন আছে এই সংগঠনৰ উদ্যোগত আমাৰ এখন মহিলা সমাৰোহ আৰু লগতে আমাৰ এইখিনি আত্মসহায়ক গোটবিলাকৰ আমাৰ যিখিনি বাণিজ্যিক মেলা এই মেলা আমি ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু আপোনালোকে দেখিছে। তো আজি আমাৰ প্ৰথম কাৰ্যসূচী হৈছে আজি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী লোৱা হৈছিলে আৰু আজি প্ৰথম দিনা কাৰ্যসূচীত আমাৰ পতাকা উত্তোলনৰ পৰা ধৰি আমাৰ আজি মঞ্চৰ দুৱাৰ মুকলিৰ পৰা ধৰি সকলো বিপণীৰ আমাৰ দুৱাৰ মুকলি হৈ গৈছে আৰু লগতে আমাৰ আত্মসহায়ক গোটবিলাকৰ কেনেধৰণে আমি সবলীকৰণ কৰিব পাৰোঁ সেই ওপৰত আমাৰ এটা আলোচনা চক্ৰ হৈ গৈছে আৰু এইখিনি আমাৰ বৰ্তমান বিভিন্ন জাতিৰ জনজাতি আপোনালোকে দেখিছে কৃষ্টি প্ৰদৰ্শন হৈ আছে। সকলো আমি একেলগে আমাৰ মহিলাসকলে আমি হাতত হাত ধৰি আমি আমাৰ সংগঠনটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰি আমি এই মঞ্চখন আজি কিবা কৰা হৈছে উদযাপন কৰা হৈছে। উঠিছিলোঁ আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ DPM ছাৰ আহিছিলে আৰু ব্লক কোঅৰ্ডিনেটৰ আমাৰ BC ছাৰ আমাৰ বিশ্বজিৎ দাস ছাৰ আৰু লগতে আমাৰ জেচমিন দলে তেখেতে আমাৰ ব্লকৰ ব্লক প্ৰজেক্ট মেনেজাৰ তেখেতেও আহিছিলে আৰু আমাৰ অতিথি হিচাপে আমাৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ প্ৰবক্তা ৰুণু গগৈ বাইদেউ লগতে আমাৰ প্ৰেমলতা শৰ্মা বাইদেউ আৰু স্বৰ্ণলতা ফুকন বাইদেউ তেখেতসকলেও আহি আমাক যথেষ্টখিনি উৎসাহিত কৰিছে আৰু আমাৰ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত বহলভাৱে তেখেতলোকে তেখেতলোকৰ বক্তব্যৰে আমাক অনুপ্ৰাণিত কৰিছে আৰু আগবাঢ়ি যোৱাত যথেষ্ট তেখেতলোকৰ বক্তব্য সহায় কৰিব বুলি আমি অনুভৱ কৰিছোঁ। কালিলৈ শেষ মুহূৰ্তত অপেন ছেশ্যন হিচাপে আপোনালোকে ৰাইজক কেনে অনুৰোধ জনাব? আমি সকলোকে আহ্বান জনাম আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে যে আমাৰ যিটো কাৰ্যসূচী আমি দুদিনীয়া লৈছিলোঁ অহা কাইলৈ আমাৰ আৰু এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে সকলোতে আপোনালোকৰ চেনেলৰ যদি আমি আহ্বান জনাম সকলো চিমেণ্ট চাপৰি চমকং মিছামৰাবাসী ৰাইজৰ আমাৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু লগতে আমাৰ আত্মসহায়ক গোটবিলাকেও আজিৰ যেনেধৰণে আহি আমাৰ এই অনুষ্ঠানটিত সহযোগিতা কৰিলে অহা কাইলৈও যাতে সকলোৱে আহি আমাৰ এইখিনি সহযোগিতা কৰে তাৰ কাৰণে আমি অনুৰোধ জনাম। गासैजोंबो लोगोसे जौगानायनि लामायाव UPPL सरकारनि दान मोननायाव मावफुंनाय मावफारिफोर क'क्राझार नोगोरखौ गोजोन नोगोर सिटि अफिस महरै फोसावनाय जाबाय। फै जों बयबो खौसेयै बिटिआर हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय UPPL हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि।